হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে মই স্বাগতম জনাইছোঁ। গম পাইছেই চাগে আজি কোনফালে আহিছোঁ। আজি আহিছোঁ মাহ তুলিবলৈ বুলি। ধান আৰু তিল কাটি থাকোঁতেই এইফালে মাহ বহুত পকি গ'ল। সেইবাবে আজি সকলো আহিলোঁ মাহ তুলিবলৈ। আজি আমাৰ লগতে জেঠাই ছোৱালীজনী আৰু মামাৰ ছোৱালীজনীও আহিছে। অকণমান তুলিয়েই আমাৰ আকৌ ভাগৰ লাগিলেই, সেইবাবে অলপ বহিয়েই ল'লোঁ। আৰু বহি থাকোঁতেই মনত পৰিলে মোৰ বৰটেঙাকেইটালৈ, সেইবাবে তিনিওজনী গৈ বৰটেঙা কটাত লাগিয়েই গ'লোঁ। বৰটেঙা খোৱাৰ পাছত মাহ অলপমান তুলি এইবাৰ আমাৰ মনত পৰিলে আমাৰ কমলা টেঙাকেইটালৈ। সেইবাবে আকৌ আহি গ'লোঁ কমলা খাবলৈ। কমলা টেঙা আকৌ নিমখ, জলকীয়া আৰু ধনিয়া দি খোৱাৰ মজাই বেলেগ। আপোনালোকে বাৰু খাই পাইছেনে? কমেণ্ট কৰি জনাব দেই। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।